গাইছ মই অন্যটা ভিডিঅ' স্বাগতম জনাইছোঁ গাইছ। যিহেতু আজি মানে বাগানৰ সাপ্তাহিক বজাৰ, তো আমিও মানে এইবাৰ দৰমহা নাপাওঁ, অহা সপ্তাহত দৰমহা পাম। যিহেতু আমি এইবাৰ মানে এইটো বছৰৰ এতিয়া সোমাইছোঁ মানে এই জুলাই মানত এই 1 তাৰিখৰ পৰা সোমাইছোঁ। কিন্তু আমি আগতে কৈছিলোঁ, কিন্তু পাত অহা নাছিলে কাৰণে আমি যোৱা নাই। এতিয়া গৈ আছোঁ বাগানলৈ। আৰু এই আমাৰ যিটো মানে কেমিন যিটো ৰাস্তা, এই ৰাস্তাটো বহুত বেয়া। মই এইটো ভিডিঅ'ত কৈছিলোঁ বহুত বেয়া বুলি ৰাস্তাটো, এইডোখৰটো বেছি বেয়া। গাইছ আজি মানে বতৰ অলপ ডাৱৰীয়া বা ঠাণ্ডা আছে, আজি কাম কৰি অলপ ভাল লাগিব। বতৰ যিহেতু ঠাণ্ডা অলপ, আৰু মানে বতৰৰ ওপৰত ডাৱৰীয়া কৰি আছে। বৰষুণ আহিছিলে কিনকিনকৈ, কিন্তু এতিয়া বৰষুণ অহা নাই। সপ্তাহিক বজাৰ মানে গাইছ ইয়াতে বহে। ফেক্টৰী বিধান জানো ক'ত আছে? 100 বাগান সেই পাই গ'লোঁ, কিন্তু বাগানৰ ভিতৰত ভিডিঅ' চিডিঅ' কৰিব নিদিয়ে নে দিয়ে সেইবোৰ নাজানো। কিন্তু মই ভিডিঅ' নকৰোঁ মানে, সেই গালি খাবলৈ মন নাই। বাগানৰ এইটো বাহিৰতো এইটো এইফালে গাড়ী চাড়ী, এইফালে ট্ৰেক্টৰ আছে। যেটা আজি বাগান বাগানৰ দৰমহা মানে পৰা দিছে। আৰু ইয়াত মানে মানুহ আজি চাব আৰু পূৰা। আমাৰ গাঁৱৰ দুজনী ছোৱালী দেখিছোঁ দেই, কিন্তু মানে এনেই আহিছে ফুৰিবলৈ। ক'ত যাওঁ? এইটো আহিছে দূৰৱৰ্তী এটা, এইটোহে জ্যোতি। এনেই বাগানত ফুৰিবলৈ আহিছে, এনেই অযথা ঘূৰিছোঁ আৰু তহঁতি। ক'ত যাওঁ? মালত কাম এটা কৰে ল'ৰাটো চাওঁ, চেহেৰাটো চাওঁ, এই বহুত কোলা মোলা। ৰাতি দেখিলে দেখি নাপাওঁ, চিয়া দেখাই দেখিছে ছাৰ, এই দেখিছে বহুত কোলা মোলা। দেখিলে ৰাতি দেখে ন, দেখি নাপায় ইয়াত ইমানে মানে কোলা মোলা। ৰাতি দেখিলে ভয় খাব, কিন্তু হয় বুলি কৈছা ঘৰ, হয় বুলি কয়, ভয় খাব বুলি কয়। 100 টকা কাপোৰ 100 টকা। আমাৰ যদি চাকক দেখে, মানুহ ৰাতি ভয় খাব, কোলা মোলা। গাইছ বাগানৰ মাজে মাজে